নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইপিনে বগা বগা কি দেখিছেনে, এইবিলাক হৈছে কাঠফুলা। আৰু বহুত দিন মানে কি মই কাঠফুলা খাই পোৱা নাই, আজি প্ৰথমবাৰ খাম। আৰু এইপিনে আছে গোল নেমু ৰ'দত দি থোৱা আছে নিমখত দিবৰ বাবে। যিহেতু কাঠফুলাখিনি গাপ খাই আছিলে ন, পলিথিনত আনিছিলে মানুহজনে, গতিকে সেইকাৰণে অকণমান ৰ'দত দি দিয়া হৈ গ'ল। আৰু আজি কাঠফুলা প্ৰথমবাৰ কাৰণে খাম। আপোনালোকে কাঠফুলা খাই কেনেকুৱা পায় জনাব দেই। আৰু এইপিনে গৰম পানীত তিয়াই ৰখা হৈছিলে, আৰু তিয়াই পিনি ইয়াত থৈ দিছে আৰু কাঠফুলাখিনি বনাবৰ বাবে। বিশেষকৈ তেওঁ বনাব লৈছে আৰু এইপিনে আলু কুটি ৰখা হৈছিলে। লাহেধিৰে কেৰাহীত তেল দি দিয়া হৈ গ'ল, আৰু তেলৰ ওপৰত এয়া দেখিছেনে পিঁয়াজ দি দিয়া হ'ল। আৰু কেৰাহীখন কোলাৰ কাৰণে আপোনালোকে ইগন'ৰ কৰিব দেই, জুইত বনোৱা কেৰাহী যে, সেইটো কাৰণে কোলাই। আৰু তাৰপিছত ইয়াৰ ওপৰত দিয়া হ'ব নহৰু আৰু আদা দিয়াৰ পিছত ইয়াত কাঠফুলাখিনি দি দিলে, দেখিছে নহয়। আৰু এইখিনি বনাইছে মোৰ মানুহজনে, আৰু আজি ফাৰ্ষ্ট টাইম নহয়, ছেকেণ্ড টাইম খাম এইখিনি। কাৰণ পৰহি দিনা আনিলে, অনা দিনাখন আমি খালোঁ, যিহেতু বিলাহী দি বনাইছিলে, ইমান ধুনীয়া টেষ্টি লাগিলে ন, গতিকেলৈ আৰু অকণমান আছিলে আজি বনাব ক'লোঁ। কিন্তু এটা দুখৰ কথা যে বিলাহী নাই, আৰু বিনা বিলাহীতে আজি খাব লাগিব। আৰু ইপিনে আলু দি দিয়া হৈ গ'ল। তাৰ মাজতে মই মানুহজনক অলপমান ধেমালি কৰি আছিলোঁ দেই, আপোনালোকক দেখাম ধেমালি কৰাখিনি, ৰ'ব চাই থাকক। এইখিনি তাৰ আগতে লৰাই লোৱা হৈ গ'ল। ধুনীয়া হৈ থাকিলে বোলে কথা এতিয়া ধুনীয়া হৈছে দেখোন। দেখিছেনে মোক কিমান দুখ লগাকৈ কৰিলে। আচলতে তেখেতে ফটো ভিডিঅ' কৰিলে ইমান এটা ভাল নাপায় আৰু যেতিয়াই তেতিয়া মানে। আৰু এয়া তেখেতে আচলতে গম পোৱা নাছিলে মই যে ভিডিঅ' কৰি আছিলোঁ, আপলোড দিলেহে গম পাব। তাৰ মাজতে এইপিনে দি দিলে হালধি আৰু মিক্স মছলা আছিলে আমাৰ। মিক্স মছলা মানে গোটেইখিনি মিক্স কৰি একেলগে থৈ দিয়া আছিলে, আৰু সেই মিক্স মছলা দি দিলে, আৰু নিমখ দি দিলে। আপোনালোকে ৰেড চিলি দিব পাৰে কালাৰটোৰ কাৰণে, কাশ্মীৰী মিৰ্চিও দিব পাৰে। আমাৰ মানে জলকীয়াই নাখায়, সেইটো কাৰণে মানুহজনে মই খাওঁ বাৰু, মায়ে নাখায়, সেইটো কাৰণে ৰেড চিলি দিয়া নাই। আৰু কালাৰ মছলাটো আমাৰ নাইকিয়া হৈ থাকিলে, আৰু আনিবলৈও নপঠিয়ালোঁ, আৰু দোকানলৈ সেইভাগেই বোলো খাই দিওঁ আজি। আৰু এতিয়া লৰাই আছে বহুত ধুনীয়াকৈ, কালাৰটো বহুত ধুনীয়া আহিছে দেই। কেমেৰাত ইমান এটা ভাল অহা নাই বাৰু, এইভাগেও ভালেই লাগে বাৰু। আপোনালোকে এদিন ট্ৰাই কৰি খাই চাব দেই। আৰু য'তে ত'তে পোৱাবোৰ নাখাব বাৰু, খেতি কৰাটো খাব, নহ'লে আকৌ মৰিলে মোৰ গাত ৰিক্স নাই। আৰু এইপিনে দি দিয়া হৈ গ'ল পানী। তাৰপৰা লাহেকৈ উতল এটা আহিলত আৰু নমাই দিয়া হৈ গ'ল। আৰু আপোনালোকক লাষ্টত দেখাই আছোঁ ৰ'ব। এইপিনে দেখিছেনে ইমান এটা ধুনীয়া হৈছে ন, কিন্তু ভেকুলী ঠেং বুলি নাভাবিব দেই, এইটো হৈছে কাঠফুলাহে। দেখাত ভেকুলী ঠেংটো নিচিনা লাগিছে। আৰু এইখিনি কৰাৰ পিছতে মোক খুৰীহঁতৰ ঘৰলৈ গ'লোঁ, অলপমান খুৰীয়ে মাতিলে নেকি আৰু ইডলি বনাবৰ বাবে। সেইখিনি বনাই আপোনালোকক ফটো আকাৰে দেখাই দিলোঁ, ভিডিঅ' কৰিবলৈ নহ'লে। আৰু আজি ভিডিঅ'টো ইমানতে, যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব দেই। বাই বাই।